লিমিখিলি তপতে তলে নাচনি ঐ বিহু নাচিবলৈ মানুহ নাই হে অ পংকজ আজি তই সাঁতুৰিব লাগিব দেই নাই নাই মই সাঁতুৰিব নোৱাৰো দেই মোৰ পানীলে ভয় লাগে ই এইটো পানী দেখিলে সাত জাপ মৰাহে এইটো ক'ত সাঁতুৰিব পাৰিব আজি কিন্তু তই সাঁতুৰিব লাগিব দেই পংকজ নাই নাই মই সাঁতুৰিব নোৱাৰো দেই মই তহঁতক চাই ভাল লাগে তহঁতি সাঁতুৰিবি মই চাম নাই নাই দেই মই নাযাওঁ তহঁতি সাঁতোৰ মই পেচাব কৰি আহোঁ কেলা কোন নৰকি তোৰ উঠিব হোৱা নাই এই বাৰীত গৰু সোমাই সেই গোটেইখন তহিলং কৰিছিলে এতিয়ালৈকে শুই থাকিবলৈ আহিছ আগলৈ কেনেকে খাবি গৰু খাটিবলৈ যা জেওৰা জপনা দিবলৈ হেৰি নাই খবৰ নাই ভাত এগাল খাবি শুবি পঢ়া শুনাটো নাই বুঢ়া কালত এতিয়া মই এখন কৰি ফুৰিবলগীয়া হৈছে এই দিনৰ দিনটো সেই গৰু খাটি খাটি মই ফুৰিব লাগে জেওৰাখন দিবগে নোৱাৰো লগত লাগি ভাগি পেলাই জীৱনত মোৰ এই গৰু জাতিটোৰ পৰা শান্তি নাইকিয়া হৈছে মই আজি গৰু গোটেই জাতিকে শেষ কৰি অ মা এনেকৈ চুলিব নাচিবাচোন মোক লগৰ পৰা বহুত বেয়াকে জুকায় নালাগেচোন তোমাক এনেকৈ ভাল লাগে নহয় অ এইবোৰ ষ্টাইল পুৰণা হ'ল আৰু আমাৰ উজ্জ্বলতক দেখা নাই কেনেকে চুলি এনেকে আছুৰে একদম চব মই যেনেকৈ আছুৰি দিছো তেনেকৈ যাব লাগিব স্কুলত ভালকৈ থাকিবা উৎপাত নকৰিবা আৰু বাইদেউহঁতে যেনেকৈ পঢ়ুৱাই মনোযোগ দিবা চাওঁ বেগটো লওঁ ঐ জহনি যোৱা উঠিলি না তই উঠিলো স্কুললৈ ওলাই আছো খুৰা লাগিছে এৰাও খৰি অলপ কাটিব লগা হৈছে তই আহিলি এয়া ঐ উঠিলি নে ঐ জহনি যোৱা সোনকালে নাযাৱ কিয় কিমান সময় লাগে তোক সোনকালে নাযাৱ কিয় বাপেৰৰ নাম নুমানি আৰু বেলেগৰ ল'ৰা ছোৱালী সোনকালে উঠিব পঢ়া শুনা কৰিব আৰু আমাৰ এইটো উঠিব 8:30 ঐ জহনি যোৱা স্কুল নাযাৱ কিয় মানে বৰ ডালে বলকি থাকে এই গৈছো নহয় এয়াহে আমাৰ হিৰো বৰুৱা ল'ৰাটো দেখিছনে কেনেকৈ থাকে পঢ়াই শুনাই ভাল কি তাৰ দৰেতো তই হ'বই নোৱাৰিলি তাৰ ভৰি ধৰা পানীকণ খোৱাৰো তই যোগ্য নহয় খালেও এইটোৱে কি হলো তোৰ মূৰটো হ'ল গৰু কি কম বুজিছানে জহনি যোৱাতে মানে শেষ কৰি পেলালে মোক অকণ বুজাই বহাই ৰাখিব লাগে বুজিছা নাই নোৱাৰিছো আৰু কৈ দিয়ক কি ক'ম আৰু মানে বহুতখিনি কৰিছো আৰু সিটো এতিয়া এনেকে থাকিলে নহ'ব তুমি অকণ তাক যত্ন কৰা বুজিছা নাই চাব লাগিব ভালকে আজিৰ দিনৰ ল'ৰা তাকে চাবা আমি এইটোকে কৰি গৈছো আৰু বাৰু বাৰু কি যে হ'ব আমাৰ ইয়াৰ মই ভাবি পোৱা নাই আজি কি খাই আহিছ মই আজি ৰুটি খাই আহিছো মই আজি খোৱা নহ'লে স্কুলত ললিকে উলিয়াবলগীয়া হ'ল যে ভোকহে লাগিছে স্কুলত গৈহে খামগে আৰু শুন কি হ'লনো বগৰী খাবিনে কোন জোপা নাই দেৰি হৈছে প্ৰাৰ্থনা দিব বাইদেৱে গালি পাৰিব কোনটো কি হ'ল আজি আমাৰ পথাৰত আজিৰ পৰা আমাৰ মাহঁতে ধান কাটি আছে তাত আমি খেলিব পাৰিম আৰু বগৰীও খাব পাৰিম যাম ভাল লাগিব আজি আমাৰ স্কুলত চলি ছুটি দিব যাব পাৰিম ঐ প্ৰাৰ্থনা দিবলৈ দেৰি হৈছে
অ' খুৰী সাৰিছে যাওঁ দেই অ' ভাইটিহঁত কি খবৰ তোমালোকৰ আমি আহিছোঁ দেখা নাই একে খুন্দাই পেলাই চিটিকি পৰিবি হ'ব মই একেবাৰে সেইটো কাৰণে তোক কালি স্কুলত আঁঠুকাই থৈছিলে কি কৰিলি তই নামি আহ স্কুললৈ দেৰি হৈছে মই উজ্জ্বলৰ কথা আজি স্কুলত কৈ নোৱাৰো তোমালোকক কি হ'ল তোমালোকে কেলে জুপিয়াই আছা দেখা নাই মোৰ বেগটো ওপৰত উঠাই দিলে ৰ'বা মই নমাই দিম আজি তুমি মোক বহুত ডাঙৰ সহায় কৰিলা থেংক ইউ দেই হ'ব এতিয়া তোমালোকে যোৱা এটা পাইছে বাইদেউক লগাম এইবোৰ কথা বাইদেউ নকবা আমি ধেমালিয়া কৰিছো যা শুন কবিতা তোৰ ল'ব কিমান কি হ'ল আৰু লম্বা একটা মোৰ কি হ'ল এইটো কি হ'ল তাৰমানে কি বুজিলি তহঁতি স্বপ্নীল আৰু কবিতা উজ্জ্বল মই কিন্তু এইবোৰ ভাল নাপাওঁ দেই কথা বেয়া হৈ যাব আকৌ হ'ব মুচি দিছো এতিয়া বেলেগ এটা কম এইটো কি লিখিলো বাৰু পাম যাতো বাইদেউ আহিছে উজ্জ্বল উঠিয়া আজি আমি পঢ়িম 20 গণিত কি হ'ল কালি ৰাতি শুবলৈ নাপালে নেকি বাইদেউ কালি ৰাতি আমাৰ ঘৰৰ ছাগলীটো হেৰালে সেই তাকে বিচাৰি ৰাতি 3টা বাজি গ'ল তাৰ ৰাতিপুৱা শুই উঠি চাইছোগে কাষৰ মানুহ ঘৰৰ গঁৰালতে শুই আছে সেইটো ইমান উৎপাত হৈছে নহয় তাক বিচাৰি কালি মোৰ মাথাই গৰম হৈ গৈছে বাইদেউ একদম চুপ থাক আৰু ইমান তই উঠিয়া অংক এটা কৰহি আৰু তই যা পাৰিছ। ঐ এইটো চাচোন, এইটো পিছ
বাইদেউ পেচাব লাগিছে ঐ তোৰ এটো পেট নে পানীৰ টেংকিও এটা ক্লাছত যে দুবাৰ তিনিবাৰকে পেচাব লাগে যা একেবাৰতে কৰি আন ঐ কালি যে হোমৱৰ্ক দিছিলো সকলে দে অকল সফল বহি আছে আৰু দুখন কি হ'ল বাইদেউ জোনাকে নাই দিয়া জোনা মুতিব গ'ল আৰু এখন কি হ'ল বাইদেউ মই নাই কৰা তই উঠিয়া হাত দে আও তোক মানে ৰ যা যা তামোলকে পালগে যা বাইদেউ সোমাইছো আহ কি হল বাইদেউ মোৰ জলা পেনটো ভাল দে তলফালে বহুত সোমাই গ'ল তহঁত মানে ৰ গুটেই কিটাই পাবি আজি অঞ্জল তই বাহিৰলৈ গৈ আৰু তহঁত দুটা জয়াকক অফিচ ৰুমলৈ লৈ যা তহঁতি ইয়াতে বস উৎপাত কিন্তু কোনেও নকৰিবি মই অফিচৰ পৰা আহোঁগে উৎপাত বাঢ়িছে হা উৎপাত বাঢ়িছে দিনকে বৈ অফিচ ৰুমৰ পৰা নাটক আহিবি বৈ বৈ ই কালিও আঠি কৈছে আজিও আঠি কৈছে পাইছে মজাটো ভালেই হৈছে নমস্কাৰ আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ